তো হেল্ল' গাইজ ৱেলকাম বেক টু পলাশবাৰী ৰাসত আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মেইন গেট পলাশবাৰী ৰাসত আপোনালোকক দেখাবলৈ গৈ আছোঁ মই পলাশবাৰী ৰাসৰ কিছুমান দৃশ্যটো। পলাশবাৰী ৰাসত মই আহিছোঁ লাষ্টৰ মানে দুদিন আগত। তো এয়া মেইন গেটটো চাই লওক। তাৰপিছত এইটো গেট মানে যিটো গেট ভিতৰৰ গেট, এইটো ভিতৰত সোমোৱা গেটটো, এইটো গেটটো চালোঁ ভালদৰে। কিন্তু মজা আৰু গেটটো এনেকুৱা বনাইছে যে শ্ৰীকৃষ্ণ যিটো পাহাৰখন দাঙি ৰাখিছিল না, এইটো গেটটো বনাইছে এইবাৰ। মানে এইটো পাহাৰখন দাঙি আছে, শ্ৰীকৃষ্ণৰ ওপৰৰ পৰা পানী পৰি আছে, বহুত ধুনীয়া বনাইছে লাইটলি গাইজ। আপোনালোকে হয়তো কিছুমানে দেখিছে, কিছুমানে দেখা পোৱা নাই। তো গাইজ ইয়াতে চাই ল'ব পাৰে। আৰু এইখিনি ভিতৰত আমি সোমাই যাম। এয়া চাওঁ পানী পৰি আছে গাইজ। এইখিনি ভিতৰত সোমাই যোৱা লাইটিং, ধুনীয়া লাইটিং কৰিছে গাইজ, বহুত ধুনীয়া লাগিছে এইটো লাইটিং। চাওক গাইজ, এনেকৈ যাম আমি ভিতৰত। এয়া মোৰ লগত আছে ঈশানকো লৈ গ'লো দেখাবলৈ। তো গাইজ ভিতৰত চাওঁ কৰি থাকে দেখিলোঁ আমি এইবিলাক ধুনীয়া ঘৰটো বনাইছে গাইজ। এতিয়া আমি মানুহ চাওক গাইজ, মানুহ আছে কিছু, নোহোৱা নহয়। তো গাইজ আমি এতিয়া জগন্নাথৰ সেৱা এটা লৈ লওঁ। সেৱা এটা লৈ আহিলোঁ। এইখন মেইন বৃন্দাবন, যিখনত নেকি আপোনালোকে সেৱা ল'ব পাৰে। এই বৃন্দাবনখন ধুনীয়া, মানে প্ৰত্যেক বছৰে ধুনীয়া হয়। তথাপিও মই প্ৰত্যেক বছৰে ভিডিঅ' বনোৱা নাছিলোঁ, তো এইবাৰে ভিডিঅ' বনালোঁ। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰাই আছোঁ। ইয়াতে নিৰ্মালি দি আছে, ফট দি আছে, ফটো ইয়াতেও লৈ ল'লোঁ আমি। বাকী আহিছোঁ আমি এইফালে চাইডতে ডেন্স চলি আছে, মানে ফাংচন চলি আছে। ইয়াতে অলপ চাই লওঁ, তাৰপিছত আৰু আকৌ আমি যাম মীনা বজাৰৰ ফালে, কাৰণ মীনা বজাৰে মেইন পলাশবাৰী ৰাসত, হয়নে গাইজ। এতিয়া এইটো দেখা পালোঁ শ্ৰীকৃষ্ণৰ ৰাধা তুলনি আছে। তো সেইটো মই ভিডিঅ' অলপ কৰি ক্লিপ মানে আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিলোঁ। যিবিলাক মানে ভাল বস্তু লাগিছে সেইবিলাক ভিডিঅ' কৰিছোঁ। আৰু আহি মই লটাৰী খেল পালোঁ, পোৱাৰ কুপন খেল পলাশবাৰী। তো ভাবিলোঁ এটা টিকট লৈ লওঁ 100 টকা দি, কি ঠিক পুৰস্কাৰ পাই যাব পাৰোঁ। মানে প্ৰথম পুৰস্কাৰ হৈছে বলেৰ' স্কৰপিঅ' আছে। ঠিক আছে, তো লটাৰী এখন লৈ লওঁ বাৰু। 100 টকা দি এটা নাম্বাৰ চাই ল'লোঁ ভালছে। কপালটো নাই, তথাপি এনেই আৰু 100 টকা দি দিওঁ কমিটিকো। তো গাইজ ফাইনেলি মই এটা টিকট বাছি ল'লোঁ দাদাজনৰ পৰা। গাইজ দিলে এইটো টিকটটো। খেলা হ'ব 11 তাৰিখে খেলা হ'ব, 11 তাৰিখে লাষ্ট। তো মই আহিছোঁ ইয়াতে 9 তাৰিখে। ঠিক আছে, এয়া যাওঁ এতিয়া মীনা বজাৰ গাইজ। এয়া আহি পালোঁ মীনা বজাৰ গাইজ। মীনা বজাৰৰ এণ্ট্ৰি কৰিলোঁ গাইজ। এণ্ট্ৰি কৰি আমি দেখিলোঁ কিছু সংখ্যক মানুহ আছে। তাৰপিছত এয়া ধুনীয়া লাইটিঙেৰে ভৰা মীনা বজাৰখন, খুব ধুনীয়া লাগিছে গাইজ দেই। তো গাইজ এই স্মকিং বিস্কিট পালোঁ, ড্ৰেগন বোলে, ড্ৰেগন। ইয়াতে ভাবিলোঁ এটা খাই লওঁ। এটা বিস্কুট দিছে 5 টকীয়া, এটা 50 ৰুপিজ বোলে। ইয়াত স্মকিং ধোঁৱা আমাৰ হাইড্ৰজেনে বনোৱা হয়তো গাইজ। আমাৰ ঈশানেও খাই দিলে এখন। তাৰপিছত মই অলপ খাই দিওঁ কি কোৱা গাইজ, অলপ মানে এনজয় কৰিব লাগিব। তো গৈছোঁ যিহেতু ৰাসলৈ, অলপ এনজয় কৰিলোঁ। বেলেগ এনজয় নাই। এয়া ঈশানে বোলে এনেকুৱা হেলিকপ্টাৰ উঠাই, মানে সৰু ল'ৰাটো কি কৰিব গাইজ, এনেকৈ উঠাই দিলোঁ। সি বহুত ফূৰ্তি কৰিলে। এনেকৈ 2-3 ঘূৰাৰ পিছত মানে 50 ৰুপিজ লৈ লয়। তাৰে ওচৰতে দেখিলোঁ এখন ফ্ৰুইট কফি গাইজ, কেনেকৈ ৰলাৰত ঘূৰাই আছে। তো এইটো ভাবিলোঁ এটা টেষ্ট কৰি লওঁ। আমি 1 প্লেট লৈ ল'লোঁ, 1 প্লেটটো টেষ্ট কৰি লওঁ গাইজ। বৰফ টাইপৰ হয়, ঠাণ্ডা হয় গাইজ। এইটো বস্তুটো মানে কাটিং কৰি দিয়া হয়, সৰু সৰু ভুজিয়া টাইপৰ কৰি দিয়ে। তো এইটো টেষ্ট কৰিলোঁ, ইমান এটা বেয়া লগা নাই তথাপিও আৰু গাইজ। এয়া চাওঁ কৰি লাইটিং কিন্তু ধুনীয়া লাগিছে গাইজ। লাইটিঙৰ কাৰণে অলপ ভাল লগা হৈছে, বাকী বেলেগ একো নাই। ওপৰত কোনোবা উঠি মানে কাগজৰ টুকুৰা পেলাই আছে গাইজ, আমাৰ আৰু উঠিব সাহস নাই গাইজ। এয়া আহিলোঁ আমি, ঈশান মানে উঠিম গৈ আছে ট্ৰেইনত আহিলোঁ। তো ট্ৰেইনখনত উঠিলোঁ, বেলেগ ট্ৰেইনখনত আমি অলপ এনজয় কৰিলোঁ গাইজ।
গাইছ ট্ৰেইনখন উঠাৰ পিছত ভাবিলোঁ অলপ মিছাইল খাই লওঁ বুট মুখ যিহেতু মানে দেখিলে খাব ইচ্ছা যে এইটো খাই ল'লোঁ গাইছ এইবাৰ আহিলোঁ আমি পপকৰ্নৰ দোকান হ'লে পপকৰ্ন খাম কৈ আছিল তো ইচ্ছানে পপকৰ্ন এটা পেকেট লৈ দিলোঁ তাক সেনেকৈ খাই আছে তাই গাইছ মেইন বৃন্দাবন ছাইডত এখন আছিল আৰু বৃন্দাবনটো দেখিবলৈ আহিলোঁ গাইছ দেখি নাছিলোঁ মানে যেতিয়া বাহিৰত ওলাই আহিলোঁ তেতিয়া দেখিলোঁ আৰু এটা সুৰংগ আছে তাত এনেকৈ ভয়ংকৰ মানে ভিতৰত এয়া মানে বহুত ভয় লাগি গৈছিল মানে ভিতৰত কিবা এটা আছে নেকি গাইছ কিন্তু একো নাই গাইছ মানে ভিতৰতে এন্ধাৰ খালি কি বেলেগ একো নাই এইটো ভিতৰদি যাই পেলাই মানে বাহিৰ ওলাব পাৰে সেইটোৱে আৰু মানে ভিতৰত বক্স লগাই থৈ দিছে চাউণ্ড আহি থাকে কিবা মানে বেলেগ আৱাজ আৰু সেইটোৱে আৰু ভয় লাগে অলপ গাইছ তো গাইছ বহুতে আহি পাইছে এইটো পলাকবাৰীত আকৌ পলাকবাৰীত সঁচাই ধুনীয়া এতিয়া আহিছোঁ আমি ফুড মেলাত গৈ আছোঁ গাইছ ফুড মেলাত আহি আমি মানে গেটটো পাৰ হ'লোঁ এতিয়া গেটটো পাৰ হৈ মানে ইয়াতে বোলে টিকট কাটিব লাগে তো টিকট লৈ ল'লোঁ 10 টকা টিকট এটাত তো টিকট লৈ ফুড মেলা ভিতৰলৈ প্ৰৱেশ গাইছ প্ৰৱেশ কৰি আছোঁ গাইছ আপোনালোকে তো আহিছে ন কোনে আহিছে প্লিজ লাইক কমেণ্ট কৰি জনাব আৰু গাইছ ভিডিঅ'বিলাক চাই থাকিলে হ'ব গাইছ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আমি আহিলোঁ ভিতৰত মানে চেল্ফি জন মানে চব চিজে চেল্ফি জনে বনাইছে গাইছ এনেকুৱা মানে আমি মানে ভাবিলোঁ নিচিলা খালোঁ গাইছ এয়া আহিলোঁ চাইডত এখন দোকান আছিল বাৰ্গাৰ তো বাৰ্গাৰ এটা ল'লোঁ বাকী এইটো নামটো কি নাজানো ৰিচেণ্টলি খাইছে ভিডিঅ' বুলি ভাল লাগিছে তাক তো এইখিনি খাই ল'লোঁ গাইছ 50 rupeesকৈ লৈ ল'লোঁ 50 rupees লোৱাৰ পিছত আহিলোঁ আমি ৰয়েল পাজি দোকানত আহি আমি দুটা ল'লোঁ বিৰিয়ানী গাইছ বিৰিয়ানী দুটা হৈছে 100 rupees তো বিৰিয়ানীকেইটা খাই খুবেই ভাল লাগিল গাইছ বহুত দিনৰ মূৰত এনেকৈ খালোঁ তো বিৰিয়ানী দুটা 100 ল'লে তো খাই লৈ এতিয়া আমি ঘৰলৈ যাম গাইছ এইখিনিয়ে লাষ্ট আছিল গাইছ